ট্ৰাকে পুৰা উৰুৱাই দিলে হয় একদম চেণ্ডেল ছিঙি থাকিল মানে কিবা নহ'লে কিবা এটা হ'বই পালোঁ গাইজ আৰু অলপমান আছে और गाइज हम लोग ने सिस्टम फाड़ दिया हेलो बेटा আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ আৰু পোনপ্ৰথমতে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজি স্বাধীনতা দিৱস উপলক্ষে আমি এটা সৰুকৈ ৰাইড কৰিম বুলি ভাবিছোঁ মোৰ এটা বিৰাট ইচ্ছা আছিল আগৰ পৰাই তো সেই ইচ্ছাটো আজি ফাইনেলি পূৰণ হ'ব তো আমাৰ স্কুলৰ ফালৰ পৰা আমাৰ একাডেমীৰ ফালৰ পৰা দুজন যাব আৰু মই যাম তো আমি তিনিজনে যাম আমি কৰিম চাইকেল ৰাইড তো চাইকেল ৰাইড কৰাৰ কাৰণে চাওঁ কিমান কাভাৰ কৰিব পাৰোঁ কিমানখিনি জেগা কিমান কিলোমিটাৰ আৰু এয়া পিন্ধি লৈছোঁ গ্ৰুপৰ টি চাৰ্ট আমাৰ একাডেমীৰ টি চাৰ্ট আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব এইফালে আছে আমাৰ ষ্টুডেণ্ট আশিক এণ্ড শেখৰ আৰু লগতে মই আমি তিনিজন যাম এতিয়া ষ্টাৰ্ট কৰোঁ এতিয়াতো বাজিল 11টা তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম দেন ক'লৈকে যাওঁ তাৰে ডিচাইড কৰোঁ তো গাইজ আহি মোৰ ষ্টুডেণ্ট এজনৰ ঘৰত সোমালোঁ মানে কিয় আমাৰ শেখৰ ভাইৰ তাৰ চাইকেলটো অলপ বেয়া হৈ গ'ল আধা ৰাস্তাতে তো সেইকাৰণে সেইটো চাইকেলটো মানে ইহঁতৰ ঘৰত থৈ দিম দেন মোৰ ই ষ্টুডেণ্ট হৰে কৃষ্ণ চিনাকি কৰি দিছোঁ প্ৰথমতে তো তাৰ চাইকেলটো লৈ যাম তো আমি ডিষ্টেঞ্চ কাভাৰ কৰিম ইয়াতে আশিক ভাই দেখাব কিমান ডিষ্টেঞ্চ যাম আমি কিমান কিলোমিটাৰ কাভাৰ কৰিম এই আপোনাৰ 29 কিলোমিটাৰ 29 কিলোমিটাৰ তো আমি যাম বেকিলৈকে তো বেকি এটা নদী আছে ইয়াতে বিৰাটেই ফেমাছ আমাৰ সৰভোগৰ ওচৰত তো তাৰে এতিয়াতো হাউলিৰ পৰা আমি ওলোৱাই নাই অলপমান মানে টাউনতে আছোঁ আৰু লগ পাম চলো তো আমি এতিয়া ইহঁতৰ তাৰে পৰা ওলাই কিনে আজিৰ ৰাইড আমি ষ্টাৰ্ট কৰোঁ নেকি লেটছ গ' তো গাইজ কেনে এইফালে কেনে গৰম কেনে এই চাইকেলটো এক্সচেঞ্জ কৰিছোঁ এইখন ৰেড চাইকেলখন এইখন দেখিছে এইখন এক্সচেঞ্জ কৰা হৈছে কিন্তু এইখনত বেছি কষ্ট পাই আছে বাৰু ই যিহেতু ওখ চাইকেলখন বহুত চাপৰ সেইকাৰণে তো গাইজ আহি পালোঁ এতিয়া BH কলেজ তো অলপ আগত যাই ৰখিম ভয়ংকৰ ৰ'দ দিছে একদম পূৰা ফাটি গৈছে ৰ'দত তাতে আৰু ব্লেক পিন্ধিছোঁ না তো বেছিকৈ ব্লেক পিন্ধিলে বেছি গৰম লাগে তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু এনেও চাইকেল চলাটো ভালেই বাৰু স্বাস্থ্যৰ কাৰণে চাইকেলটো অলপ এক্সচেঞ্জ কৰি ল'লোঁ মানে বহুত চাপৰ না সেইকাৰণে অলপ চলাব অসুবিধা হয় আৰু এই তেলডিপুটো দেখিছেনে এই তেলডিপুটো এইখিনি জেগাত একজেক্টলি এইখিনি জেগাত আমাৰ এটা ইনচিডেণ্ট হৈ গৈছিল আজিৰ পৰা হ'ল কেইবছৰমান মই আৰু ভাইটি আছিল মোৰ ভাইটি এজন কৃষ্ণ তো আমি দুজনে টেম্পুত আহি থাকোঁতে ইয়াত বেয়া এক্সিডেণ্ট হৈছিল আমাৰ পূৰা টেম্পু একদম এক পাল্টা খাই গৈছিল পূৰা একদম হিন্দী চিনেমাৰ নিচিনা তো এই এটা ইনচিডেণ্ট হৈ গৈছিল এইখিনি জেগাত আহিলে এনেকুৱা এটা মানে এইখিনি জেগাত আহিলে মনত পৰে আৰু ইনচিডেণ্টটোৰ কথা ভয়ানক আছিল বেয়া বাচিছোঁ কিন্তু সেইদিনা যদি তাৰমানে টেম্পুখন সেই চাইডে নপৰি ৰাস্তাৰ মাজত পৰে না ট্ৰাকে পূৰা উৰুৱাই দিলে হয় একদম উৰাই নিলে চেছ আৰু আজি নাথাকিলেও হয় ব্লগ কৰি নাথাকিলেও হয় सुजलां सुफलां मलयज शीतलां सस्यश्यामलां मातरं वन्दे मातरं আশিক ভাইৰ চেইনবাট পৰিছিল মাজৰ ৰাস্তাতে আৰু এতিয়া অলপ পানী খাই লওঁ এতিয়াও পোৱাই নাই বহুতখিনি বাকী আছে আৰু ৰ'দটো বেছি হোৱাৰ কাৰণে পূৰা একদম গলজল শুকিয়ে যায় এনেহেন লাগে পানী পানী अंकल जी पानी पिला दीजिए কোনোবাক দেখিলে এনেকৈ ক'ব ইচ্ছা যায় গলা চুক ৰাহা হে এতিয়া ইয়াত অলপ ৰখোঁ ৰখি কিনে আগত যায় আৰু অলপ ৰখিম তাৰে পিছত আৰু নৰখোঁ ডাইৰেক্ট যাম আৰু মোটামুটি 7-8 কিলোমিটাৰ হ'ব একো নাই 7-8 কিলোমিটাৰ বা 10 কিলোমিটাৰ হ'লেও যাম বুলি আহিছোঁ তুই যামেই নে কি আৰু নি মানেংগে হাম তাৰ আগলৈকে যাওঁ পানী বটল কেৰি কৰিছিলোঁ দুটা তো সেই দুটা শেষ আৰু অলপ খোৱা বস্তু মানে কিবা কিবি কেক চেক লৈছিলোঁ সেইখিনিও খালোঁ বাপৰে পূৰা একদম বিষাই গৈছে পিছুৱাৰা 1 বছৰমান মূৰত কিজানি এনেকৈ চাইকেল চলালোঁ পূৰা ইমান কিলোমিটাৰ ইমান বহিলোঁ গাইছ বহি কিনে তাৰে পিছত আৰু নৰখোঁ নে কি আৰু নৰখোঁ কিন্তু হ'ব না আৰু এটা বস্তু চাব নেকি এই মোজা পিন্ধি আহিছে চাওঁ ভাই এই গৰমত মোজা পিন্ধি আহিছে এই চেছ দে আৰু গাইছ নৰা কিন্তু হ'ব লগ আৰু এইবাৰ নৰখোঁ আৰু যিমান 8-10 কিলোমিটাৰ হ'লেও যায় নেকি চলো मंजिल दिख रहा है हम लोग को है ना आशिक पालू गाइज আৰু অলপমান আছে ফাইনেলি আমি কমপ্লিট কৰি দিলোঁ য়েছ হাউলিটো বেকি অ' মাই গড অলপমান আছে আৰু আপোনালোকক ক'ব নোৱাৰিম মই কিমান এক্সাইটেড হৈ আছোঁ
সেইখিনি জেগা পোৱাৰ কাৰণে। চাওক আগে পিছে অহাটো বেলেগ কথা, আগে পিছে আহিলে বাইক লৈ আহোঁ, কিন্তু চাইকেল লৈ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইমান দূৰলৈকে অহাটো। এটা আশা আছিল এনেকৈ চাইকেল ৰাইড এটা কৰিম, তো আজি ফাইনেলি আশাটো পূৰণ হ'ল। তো এইখিনি জেগা অলপ উঠোঁতে টান লাগে, কাৰণ এইখিনি অলপ মানে ওখ আছে তো সেইকাৰণে। তো অলপমান আছে ব্ৰিজ পামেই আৰু পাই গ'লোঁ বেকি। তো আমাৰ ডেষ্টিনেশ্যন একেলগে আছিল, কি পানী পূৰা ফুল একদম, দেখিছেনে? ৰখি দিয়া ইয়াতে ৰখি দিয়া। একদিনতে 30-35 কিলোমিটাৰ চাইকেল চলোৱা মানে কি আৰু অলপমান টান লাগে, কাৰণ কিয় যিহেতু নচলাওৱে। বাকী যিয়ে নহওক, যিহেতু ৰাইডটো কৰিম বুলি আহিছিলোঁ তো আমি কৰিলোঁ। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ না তোমাৰো? ফাৰ্ষ্ট না? ফাৰ্ষ্টে, কিন্তু ধৰকচোন এনেকৈ ৰাইড কৰা নাই কেইখনলৈকে। ৰাইড কৰা নাই। বাকী গৰমটো অলপ ডিষ্টাৰ্ব দিছে না। তো গাইজ বিশেষকৈ অলপ গৰম মানে ৰ'দটো বহুত বেছি না, সেইকাৰণে অলপ বেছি পাইছোঁ। কাৰণ এটা সৰু ৰাইড, এটা সৰু ট্ৰিবিউট দিব চেষ্টা কৰিছোঁ আমাৰ দেশৰ জৱানকেইজনক। আমি ইটোতো একোৱেই নহয়, তো জাষ্ট মানে আমি বিশেষ একো কৰিব নোৱাৰিলেও ভাবিলোঁ কি 15 আগষ্টৰ দিনা এটলিষ্ট তেখেতসকলৰ কাৰণে এটা সৰু ট্ৰিবিউট দিওঁ চাইকেল ৰাইড কৰি কিনে। আৰু যাব পাৰিলেহে অলপ, ৰ'দটো বহুত বেছি দিছে, তো সেইকাৰণে আৰু ইয়াকে লৈ কিনে আহিলোঁ। বহুতেই বেছি ভাল লাগিল। এইটো এটা বিৰাট কি ক'ম, আনএক্সপেক্টেড মানে এক্সপিৰিয়েঞ্চ হ'ল আজি এইটো। মানে এনেকুৱা কিবা এটা কাম কৰিলে, এনেকুৱা কিবা ট্ৰিবিউট এটা দিলে দেশৰ জৱানকেইজনক, কাৰণ তেওঁলোকে আমাৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিছে। কিমান মানে কষ্ট কৰে দেশৰ হকে। কিছুমানে ধৰক আছে, বৰ্ডাৰত আছে, নিজৰ ঘৰ পৰিবাৰ এৰি কিনে, তো মানে নিজক ছেক্ৰিফাইচ কৰি, নিজৰ লাইফটোক ছেক্ৰিফাইচ কৰি কিনে আছে। তো সিটোতো ইটো যে ট্ৰিবিউট দিলোঁ, ইটোতো সেইখিনি ছেক্ৰিফাইচৰ একোৱেই নহয়। বেয়া পড়লো এইপিনে গাইজ, পৰব ওলছিলোঁ মই পূৰা। এইখিনি পূৰা ডাউন না, চাওক পূৰা একদম নামি যায়। ইফালে এখনতো মোবাইল আছে না। তো গাইজ এয়া আহি পালোঁ বিকিৰ পাৰ। 3-4টামান ভিডিঅ' বনাইছোঁ ইয়াতে। এটা ধুনীয়া লোকেশ্যন, মানে এতিয়া ধুনীয়া ভিউ আহে। কাৰণ এতিয়া কিয় এনেকুৱা দেখিছে, কাৰণ পূৰা পানী দেখিছেনে, পূৰা একদম সমান হৈ গৈছে। তো বহুত জেগালৈকে পানী শুকাই যাব আৰু কেইমাহমান পিছত। তো আৰু চাগে মেবি ভিডিঅ' বনাম ইয়াতে আহি। তো অলপ আগত সিপিনে আছে ভলবম, মই মন্দিৰটো দেখাই দিম যাওঁতে। তাতে ৰাতি বহুতেই বেছি ভিৰ হয় ইয়াতে ৰাতি ভলবমত। আৰু এটা বস্তু চাওক, চেণ্ডেল ছিঙি থাকিল, মানে কিবা নহ'লে কিবা এটা হ'বই, কি কৰিব আৰু উপায় নাই। এইখিনিতে ভলবম হয়, দেখিছে এই মেইন মন্দিৰটো। তো গাইজ ইয়াতে অলপ কিবা কিবি খাই ল'লোঁ আমি তিনিওটাই। খাই লৈ কিনে অলপ 10-15 মিনিটমান বহি ল'লোঁ, কাৰণ এতিয়া যাব লাগিব না আকৌ হাউলিলৈকে, আকৌ 30 কিলোমিটাৰমান যাব লাগিব। তো বেছি নৰখোঁ আৰু যাওঁতে, তো সেইকাৰণে এতিয়া ডাইৰেক্ট ইয়াৰে পৰা ওলাওঁ। এটা বস্তু বিৰাট ফিল হৈছে আজি, আমিতো হাউলিৰ পৰা এইখিনি আহিলোঁ বেকি চাইকেল চলাই, কিন্তু কিছুমানে যে কেদাৰনাথ যায় না, চাইকেল চলাই কেদাৰনাথ যোৱাটো ভাবক না একবাৰ, কিমান কষ্ট, কিমান মানে কি ক'ম আৰু, ভাষাহীন। তাৰমানে এইখিনি আহোঁতে আমাৰ ফাটি গৈছে পূৰা এই ৰ'দত। আৰু যোনে মানে কেদাৰনাথলৈকে যায় ইমান দূৰ, মানে আনবিলিভেবল, সঁচাকৈ ক'লোঁ। আৰু বহুত মানে একচুৱেলি শিৱ বাবাই অলপ সেইও দিয়ে, আশীৰ্বাদো দিয়ে, সেইকাৰণে চাগে মেবি যাব পাৰে। তো সেইকাৰণে দিলছে ৰেচপেক্ট যোনে এনেকুৱাকৈ ট্ৰেভেল কৰে চাইকেলেদি। গাইজ এটা কথা কওঁ, সঁচাকৈ বাইক লৈতো চবেই আহিব পাৰে, এনেকৈ ৰাইড কৰিব পাৰে, কিন্তু আচল মজাটো আছে চাইকেলত, গম পাইনে? চাইকেলতহে গম পাব কিমান কষ্ট হয়। সঁচাকৈ ক'লোঁ আজি পূৰা ফাটি গৈছে, পূৰা মোটামুটি 10-12 কিলোমিটাৰমান আমি অতিক্ৰম কৰিলোঁ। এতিয়া ৰখা নাই একবাৰো, ডাইৰেক্ট বেকিৰ পৰা ডাইৰেক্ট যাই আছোঁ, ৰখা নাই। এতিয়া আগত BH কলেজ পাম আৰু চাওঁ, তাতে ৰখোনা নাই। কিন্তু টাৰ্গেট আছে এতিয়া নৰখাৰ, ডাইৰেক্ট একেবাৰে যোৱাৰ হাউলিলৈকে নৰখাকৈ। লেটছ চি কি হয়। তো গাইজ আমি আহি আমাৰ ৰাইডটো আজি কমপ্লিট কৰিলোঁ, ইয়াতে শেষ, হাউলি পালোঁ আমি। তো ইয়াতে ৰাইডটো শেষ কৰিলোঁ আমি। এপ্ৰক্স মোটামুটি 60 কিলোমিটাৰমান আজি কৰিলোঁ না, ৰাইড কৰিলোঁ। মোটামুটি 60 কিলোমিটাৰ ৰাইড কৰিলোঁ। তো এইখিনিত এটা কথা কওঁ, মানে ধৰক এনেকৈ ৰাইড কৰি আছিলোঁ যে হয়তো বেলেগে ভাবিব পাৰে যে কি এই ৰ'দত মানে কৰি আছে, ৰাইড কৰিছে। সঁচাকৈ এইটো এক্সপিৰিয়েঞ্চ যোনে লয় না সিয়ে গম পায়। আৰু এটা লাইফৰ বিৰাট ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আজি হ'ল। তো বহুতেই বেছি ভাল লাগিল। তো এই জাৰ্ণিখিনি যে আজি হ'ল, অহা যোৱা জাৰ্ণিখিনি, সেইখিনি সদায় মনত ৰ'ব। আৰু এনেকৈ ইউটিউবত সাঁচি থৈ দিম, আৰু নেক্সট ইয়াৰলৈকে ইয়াত কৰি কিবা ডাঙৰ কৰিব ট্ৰাই কৰিম। তো অৱশেষত ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, আৰু সকলোকে আকৌ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জানিলোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই, বন্দে মাতৰম। জয় হিন্দ। 15 আগষ্ট প্ৰত্যেকবাৰে আহে, কিন্তু এনেকুৱা বিশেষ একো কৰা নাযায়। তো আজি যিটো ৰাইডিং কৰিলোঁ,
আজি যি চাইকেল ৰাইড কৰিলোঁ এটা ট্ৰিবিউট দিলোঁ তো এইটো ৰৈ যাব এটা এক্সপিৰিয়েঞ্চ লাইফ টাইমৰ কাৰণে মুখৰ অৱস্থা কালো হৈ গ'লোঁ একেবাৰে হেতছা